বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাইজলৈ এটি বিশেষ ঘোষণা। ৰাজ্যখনত কৰোনা ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অহা 1 মে'লৈ সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে। এই সময়ছোৱাত সকলো ধৰণৰ লোকৰ যাতায়াত বা ৰাজহুৱা স্থানত চলাফুৰা সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে। অৱশ্যে জৰুৰী বা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী, ন্যায়িক সেৱাৰ বিষয়া, চিকিৎসক আৰু চিকিৎসা কৰ্মী, চিকিৎসালয়লৈ যাবলগীয়া ৰোগী বা গৰ্ভৱতী মহিলা, বহিৰ্ৰাজ্যৰ পৰা বাছ, ৰেল বা বিমানযোগে অহা যাত্ৰী, কৰ্তব্যৰত ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিক, বেংক তথা বীমা কৰ্মচাৰী আদিৰ লগতে অত্যাৱশ্যকীয় জৰুৰী সেৱাত জড়িত ব্যক্তিসকলক ৰেহাই দিয়া হৈছে। তদুপৰি পেট্ৰল পাম্প, ফাৰ্মাচী আদিকো সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। জনস্বাৰ্থৰ খাতিৰত জাৰি কৰা এই নৈশ সান্ধ্য আইন নিৰ্দেশ মানি চলিবলৈ সকলোকে ইয়াৰ দ্বাৰা বিনম্ৰভাৱে আহ্বান জনোৱা হ'ল। অন্যথা আইন অনুসৰি দণ্ডনীয় হ'ব বুলি সকীয়াই দিয়া হ'ল। ঘোষণাটি মানে ধন্যবাদ।